হে দোস্ত, ওয়েলকাম টু মাই ইউটিউব চেনেল তাৰিফ ব্লগছ। আজি যাই আছোঁ বেংগাৰাৰ পৰা পানগাড়ী ষ্টেচনলৈ। চ' ভিডিঅ'টো চাই থাকক শেষলৈকে, আৰু চাবলৈকে বহুত বস্তু আছে, চাই থাকক। হৌটো হল শিৱ মন্দিৰ। পানগাড়ীৰ পৰা আৰু বেংগাৰৰ মাজত আছে শিৱ মন্দিৰটো। আৰু সেইটো হ'ল এটা কলেজ, আমাৰ কেৰেলাৰ ডাঙৰ এটা কলেজ। আৰু অলপ আগতে দেখালো এটা চকৰ নিচিনা, সেইটো এই চকটো বহুত পুৰাণা বস্তু আছে আৰু দেখিবলৈকে বহুত বস্তু আছে। চাওক, ভিউখন চাওক কেনেকুৱা লাগছে, কমেণ্ট কৰক। ইয়াত এটা পুখুৰী আছে। এই পুখুৰীটোৰ বয়স মানে 100 বছৰমান হৈছে, পুৰণীয়া। পুখুৰীটো খুন্দিছে প্ৰায় 100 বছৰমান হৈছে। পুখুৰীটো খুন্দিছে মানে ইয়াত ওপৰত বহুত পানী বাজে, পানী বজাৰ কাৰণে এইটো পুখুৰী খুন্দিছে, যাতে ইয়াত সকলো পানী আহি ভৰি যায়, সেইকাৰণে খুন্দিছে। এটা দেখাম চাৰিকোণীয়া মানে বৰ্গ আকাৰৰ এইটো এটা পুখুৰী বা গাঁত ক'ব পাৰি। এইটো এটা শ্বুটিঙৰ কাৰণে কৰিছিল, মানে এই কেৰেলা বজাৰত শ্বুটিং কৰে, এইটো কাৰণে কৰিছিল। আৰু চাওক ভিউখন চাওক না, কেনেকুৱা ভিউ, কি মজাৰ ভিউ।
সেইটো হ'ল এটা কালী মন্দিৰ। সেইটো কালী মন্দিৰ গুগলত নাযাওঁ, দূৰৰ পৰাই দেখাম। তো বলক। ইয়াত 6 তাৰিখত ইয়াত ভোট হ'ব, কিন্তু দেখক ইয়াত কোনো ভোটৰ মানুহ নাই, কোনো কেম্পাছ একোৱে নাই। অসমতে দেখোন খালি ভোট ভোট ভোট। ইয়াত চাওক ভোট হৈ আছে, একো কোনোই নাই, ৰাস্তা ফ্ৰী একদম। তো এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ। নেক্সট এটা ভিডিঅ'ত আপোনালোকৰ লগত লগ হ'ম। এতিয়া বাই বাই।